দিয়া প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছো ৰমজান মাহতে আপোনালোকৰ বাবে মুকলি কৰা হৈছে হস্তলিখিত কুৰাণ এই বৃহৎ কুৰাণ শৰীফখন লিখিবলৈ 2 বছৰ সময় লাগিছিল প্ৰতিটো পৃষ্ঠাত ফুল খুদিত কৰা হৈছে প্ৰতিটো পৃষ্ঠা হাতেৰে লিখি উলিওৱা হৈছে কোনো ধৰণৰ কম্পিউটাৰাইজ নাই হাতেৰে লিখি 2 বছৰত সম্পূৰ্ণ কৰা হ'ল এখন কুৰাণ শৰীফ আৰু কুৰাণ শৰীফখনৰ দৈৰ্ঘ্য প্ৰস্থৰ কথা শুনিলে আপুনি আচৰিত হ'ব 1.5 কুইণ্টল ওজনৰ এখন কুৰাণ শৰীফ যিখন কুৰাণ শৰীফ চাবলৈ এতিয়া বিভিন্নজন লোক আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ হেতা ওপৰা লাগিছে এই কুৰাণ শৰীফ চাবলৈ চলি আছে পবিত্ৰ ৰমজান মাহ আৰু ইছলাম ধৰ্মাৱলম্বী প্ৰতিগৰাকী লোকে ৰোজা ৰাখি আছে ৰমজান মাহ পালন কৰিছে সেই সময়তে আহিছে বিশেষ খবৰ প্ৰতিগৰাকী মুছলমানৰ বাবে এটা ভাল খবৰ আছে 1.5 কুইণ্টল ওজনৰ কুৰাণ শৰীফ মুকলি কৰা হৈছে চাবলৈ হেতা ওপৰা লগাইছে বিভিন্নজনে এই কুৰাণ শৰীফ দেখি অভিভূত হৈ পৰিছে সকলো বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ খুদ বৈছে এতিয়া আমাৰ ভাৰতলৈ প্ৰদৰ্শিত হৈছে বিশ্বৰ সৰ্ববৃহৎ কুৰাণ শৰীফ বিশ্বৰ ভিতৰতে বৃহৎ আকাৰৰ কুৰাণ শৰীফ মুকলি কৰা হৈছে ৰাইজৰ বাবে জাৰ্মান চিয়াহী ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে এই কুৰাণ শৰীফ লিখিবলৈ 2 বছৰীয়া কষ্টৰ ফলত এই কুৰাণ শৰীফ নিৰ্মাণ হৈছে কুৰাণখনৰ দৈৰ্ঘ্য প্ৰায় 10 ফুট 5 ইঞ্চি আৰু প্ৰস্থ 7 ফুট 6 ইঞ্চি 20-25 জন লোকে মিলিহে দাঙিব পাৰে কুৰাণখন এজন লোকে দুজন লোকে 10 জন লোকেও নোৱাৰে 15 জন লোকেও নোৱাৰে 20-25 জন লোক লাগিব সেই কুৰাণ শৰীফ দাঙিবলৈ আৰু প্ৰতিটো পৃষ্ঠাত খুদিত কৰা হৈছে বিভিন্ন ফুল প্ৰতিটো কালিমা প্ৰতিটো শব্দ লিখা হৈছে কেৱল হাতেৰে কম্পিউটাৰাইজ কোনো ধৰণৰ কৰা হোৱা নাই সম্পূৰ্ণ হাতেৰে লিখি উলিওৱা হৈছে এই কুৰাণ শৰীফখন প্ৰস্তুত কৰা হৈছে 2 বছৰৰ ভিতৰত জয়পুৰৰ ৰবীন্দ্ৰ মঞ্চত প্ৰদৰ্শিত হৈছে এই বৃহৎ কুৰাণ শৰীফ আৰু কুৰাণ শৰীফ চাবলৈ দূৰ দূৰণিৰ বহু লোকে এতিয়া ভিৰ কৰিছে জয়পুৰৰ ৰবীন্দ্ৰ মঞ্চ গংগা জামুনী সংস্কৃতিৰ সংগমস্থলী হৈ পৰিছে এতিয়া চলি আছে পবিত্ৰ ৰমজান মাহ আৰু প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ৰোজা ৰাখিছে প্ৰতিগৰাকী লোকে যেহেতু এই পবিত্ৰ ৰমজান মাহৰ বাবে বাট চাই থাকে অপেক্ষাৰ অন্ত পৰিল অৱশেষত পবিত্ৰ ৰমজান মাহ পালেহি প্ৰতিগৰাকী মুছলমান লোকে ৰমজান মাহৰ ৰোজা ৰাখিছে আৰু মুছলমান লোকসকলে বৰ্তমান ৰমজান মাহ পালন কৰি আছে আৰু এই সময়ছোৱাতে আহিছে এটা ভাল খবৰ যে জাৰ্মান চিয়াহী ব্যৱহাৰ কৰি 1.5 কুইণ্টল ওজনৰ এখন কুৰাণ শৰীফ লিখি উলিওৱা হৈছে কুৰাণ শৰীফখন যদি আপুনি ভালদৰে চাই তেনেহ'লে গম পাব প্ৰতিটো পৃষ্ঠা কিদৰে হাতেৰে লিখি উলিওৱা হৈছে ধুনীয়া ধুনীয়া ফুল এইদৰে খুদিত কৰা হৈছে প্ৰতিটো পৃষ্ঠাত আৰু এই কুৰাণখনক লৈ ইতিমধ্যে বহু বাতৰি সম্প্ৰচাৰিত হৈছে কুৰাণখনৰ দৈৰ্ঘ্য 10 ফুট 5 ইঞ্চি আৰু প্ৰস্থ 7 ফুট 6 ইঞ্চি 20-25 জন লোক লাগিব এইখন কুৰাণ শৰীফ দাঙিবলৈ 1.5 কুইণ্টল ওজনৰ এইখন কুৰাণ শৰীফ বৰ্তমান মুকলি কৰা হৈছে ৰাইজৰ বাবে প্ৰতিটো পৃষ্ঠাত এনে ধৰণৰ সুন্দৰ ফুল খুদিত কৰা হৈছে কোনো ধৰণৰ কম্পিউটাৰাইজ নহয় কুৰাণ শৰীফখন হাতেৰে লিখি উলিওৱা হৈছে আৰু এয়া জয়পুৰৰ ৰবীন্দ্ৰ মঞ্চৰ পৰিৱেশ আমি দেখুৱাইছো ৰবীন্দ্ৰ মঞ্চত কুৰাণ শৰীফখন প্ৰদৰ্শিত কৰা হৈছে ৰাইজৰ বাবে দূৰ দূৰণিৰ বিভিন্ন লোক ভৰি পৰিছে ৰবীন্দ্ৰ মঞ্চ গংগা জামুনী সংগমস্থলীলৈ ৰূপান্তৰিত হৈছে এতিয়া চলি আছে পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে মুকলি কৰা হ'ল এই পবিত্ৰ কুৰাণ এই কুৰাণ শৰীফ দেখি এতিয়া বিভিন্নজন লোক অভিভূত হৈ পৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ খুদ বৈছে এতিয়া এইখন কুৰাণ শৰীফ চাবলৈ কাৰণ এইখন কুৰাণ শৰীফ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বুলি জানিব পৰা গৈছে বিশ্বৰ ভিতৰতে ডাঙৰ আৰু ওজনতো বেছি এইখন কুৰাণ শৰীফ এই কুৰাণ শৰীফখন চাবলৈ এতিয়া ভিৰ কৰিছে বিভিন্নজনে 20-25 জন লোক মিলিহে এইখন কুৰাণ শৰীফ দাঙিব পাৰে বৰ্তমান ৰবীন্দ্ৰ মঞ্চত এইদৰে এখন কুৰাণ শৰীফ প্ৰদৰ্শন কৰা হৈছে ইয়াত জয়পুৰৰ পৰিৱেশ আমি দেখুৱাই আছো কম্পিউটাৰাইজ কৰা হোৱা নাই সম্পূৰ্ণ হাতেৰে এটা এটা শব্দ এটা এটা কালিমা লিখি উলিওৱা হৈছে জয়পুৰৰ ৰবীন্দ্ৰ মঞ্চত প্ৰদৰ্শিত হৈছে এই বৃহৎ কুৰাণ শৰীফখন আৰু বিশ্বৰ ভিতৰতে এইখন কুৰাণ শৰীফ আটাইতকৈ ডাঙৰ দূৰ দূৰণিৰ বহু লোকে ভিৰ কৰিছে বৰ্তমান কুৰাণ শৰীফখন চাবলৈ চলি আছে পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহতেই মুছলমান লোকসকলৰ বাবে এইখন কুৰাণ শৰীফ মুকলি কৰা হৈছে